দবা চক এইটোৱে দবা সেই দবা যিটো গধূলি হ'লে বাজে ইয়াত ইমান ডাঙৰ দবা। এই জেগাত আহি মোৰ মানে কি ক'ম মানে ভাষা নাইকিয়া হৈ গৈছে। মোৰ নিজৰ আত্মা একদম পবিত্ৰ হৈ গ'ল যেন এনেকুৱা লাগিছে যেন মই পবিত্ৰ স্থানত আহি মই অধৰ্মী আছিলোঁ। মোৰ ধৰ্ম মানে এইটো পবিত্ৰ হৈ গ'ল, মোৰ মন আত্মা পবিত্ৰ হৈ গ'ল এই স্থানত আহি। সেই প্ৰভু সকলোকে পৃথিৱীত থকা মানুহ অসম মানে ভাৰতৰ বা পৃথিৱী গোটেই জগতৰ সকলোকে আপুনি আশীৰ্বাদ কৰিব, চবকে ভালে কুশলে ৰাখিব। মোৰ ভিউৱাৰ্ছ সকলক বিশাল আকাৰৰ অৰুণ্ড পক্ষী। এই নামঘৰ ভাগৰ মুখ্য দুৱাৰ মানে আচলতে এইটোৱে সন্মুখৰ ফাল। আমি ছাইডেদি সোমালোঁ। চক সঁচাকৈ যিসকলে নাই অহা আহিব, কিন্তু এবাৰ হ'লেও আহিব এই পবিত্ৰ নগৰী মাজুলী আউনতি সত্ৰলৈ। শ্ৰী আউনতি সত্ৰ এইভাগে প্ৰথম মুখ্য দুৱাৰখন নামঘৰ চাইডে আছে। সেই মিউজিয়াম ভাগ আপোনালোকে ইয়ালৈ আহিলে সেই মিউজিয়াম ভাগ চাবগৈ। মিউজিয়ামৰ ভিতৰত ফটো আৰু ভিডিঅ' কৰিব নিদিয়াৰ কাৰণে মই নকৰিলোঁ, কিন্তু চাব আপোনালোকে। তাত বহুত মানে চাবলগীয়া বস্তু আছে। লাচিত বৰফুকনে ইউজ কৰা যুদ্ধত সেই দীঘল মোতকৈও দীঘল সেই তৰোৱালখন ইয়াত আছে। কেনেকৈ দাঙিছিলে মই নাজানো। হয়, তেওঁলোক বহুত ওখ মস্ত পালোহান আছিলে, কিন্তু মোতকৈ ওখ তৰোৱালখন। আৰু খৰম এযোৰ দেখিলোঁ, কুশদেৱ গোস্বামীয়ে ইউজ কৰা 1821 চনৰ পৰা 1838 চনলৈকে ইউজ কৰিছিলে। খৰমযোৰ তাতে আছে। খৰমযোৰ মই কি ক'ম, কেনেকৈ বুজাম মই। এই মোৰ এহাত মানেকৈ জুখি চাইছোঁ গ্লাছৰ ওপৰত, গ্লাছৰ ভিতৰত বান্ধি থোৱা আছিলে, মানে শ্ব'কেছত থৈ দিছিলে। মই জুখি চাইছোঁ মোৰ এহাত, এখন হাত, বুজি পাইছে ন? এহাত সেই খৰমযোৰ মানে কিমান ওখ মস্ত আছিলে মানুহ তেতিয়াই। আৰু এতিয়াও ধুনীয়া হৈ আছে খৰমযোৰ, কিন্তু তেওঁ ইউজ কৰা বছৰটো তাত লিখা আছে 1821 চনৰ পৰা 1838 চনলৈকে। মানে আপোনাৰ 17 বছৰ তেখেতে ইউজ কৰিছিলে। এইটো মেইন গেটখন এইফালৰ পৰা আহে, আচলতে ৰাস্তাটো এইফালে আছে। এইফালে আহি এইফালে সোমাই আমি কালি ৰাতি এই সিটো ৰাস্তা দি গৈ সেই বহাবিলাক আছে ন, আমি সেই তাত আছিলোঁ। আমি সেই একদম নামঘৰৰ বেক চাইডে বহাতে আছিলোঁ আমি। বৰ ধুনীয়া ধুনীয়া হেৰি লিখা আছে। মুখতে নুফুটিব মোৰ, সংস্কৃতত লিখা আছে। বচন নাস্তিক ক্ষমা সমূমতা নিষ্টিকৃতি সমং ধমনং। এই আমাৰ মানুহখিনি কেনেকুৱা লাগিছে আহি? ভাল লাগিছে, নিজকে ভকতনি লাগিছে। কিবা এটা ভিতৰৰ পৰা কিবা এটা মানে মনত ভাল লাগিছে, শান্তি লাগিছে। এনেকুৱা শান্তি পৰিৱেশত থাকি মই এনেও ভালেই পাওঁ। হুলস্থুলীয়াবোৰ বেয়াই পাওঁ। নামঘৰ হওক মন্দিৰ হওক গৈ ভালেই পাওঁ। আজি বহুত ভাল লাগিছে। মানুহজনৰ কৃপাতে আহিবলৈ পাইছোঁ। আগলৈ এতিয়া ক'লে ক'লে নিয়ে তেওঁ জানিব। আৰু আপোনালোকেও আশীৰ্বাদ কৰিব যাতে ভগৱানৰ জেগালৈ আকৌ যাব পাৰোঁ। আকৌ যাম আমি। সেইপিনে তুলসী এজোপা আছে, মই অথনিয়ে কৈছিলোঁ, নামঘৰত আহোঁতেও কৈছিলোঁ যে তুলসী এজোপা আছে, সেইটো বহুত পুৰণা। সেইটো কোনোবা এজন ভকতক নে সেই মেইন ভকতজনকে সপোনত দেখুৱাইছিলে নেকি, ব্ৰহ্মপুত্ৰত উটি অহা সেই খুটাটো, লাই খুটা ভাগ। তেওঁ সেই বেলেগ ভকতৰ লগত লগ লাগি গৈ সেই লাই খুটা মানে সেই কি কয় তুলসী খুটা ভাগ লৈ আহিছিলে ইয়ালৈ, লাই খুটা হিচাপে ব্যৱহৃত কৰিছিলে যেতিয়া নামঘৰ ভাগ কেঁচা আছিলে। এতিয়াতো পকীকৰণ হ'ল কাৰণে সেই খুটাটো, লাই খুটাটো, তুলসীৰ ইমান এটা প্ৰকাণ্ড গছ এজোপা মই আজিলৈকে দেখাও নাই বাৰু, এই প্ৰথম দেখিমগৈ এতিয়া। সেই গছভাগ মানে থৈ দিছে মানুহক চাবৰ কাৰণে, ধুনীয়াকৈ গ্লাছত বন্ধ কৰি একদম ধুনীয়াকৈ এটা শ্ব' পিচ হিচাপে ধুনীয়াকৈ থৈ দিছে, যাতে ৰাইজে ভক্তপ্ৰাণ ৰাইজ আহিলে চাব পাৰে, দৰ্শন কৰিব পাৰে। তেনেকুৱা এটা ব্যৱস্থা ধুনীয়াকৈ কৰি থৈছে।
ব'লকচোন চাওঁগৈ। এইটো চাওক এজন বাহিৰৰ পৰা আহিছে, বিদেশৰ পৰা ফৰেনাৰ এজন আহিছে। Where are you from? From France. France? Yes. It's my first time here. First time here, no? Yes. In Majuli. It's very nice. Very nice. Yes. And the atmosphere is very cool and peaceful. Can you visit again? Yes. It's I've been in India 4 times. 4 times? Yes, but more in Ladakh, Kashmir, Yes. Himachal Pradesh as well. Northeast first time? Yes. It's very good. Yes. Thank you. Nice Bye. meeting you. Yes, me too. এইজোপা সেইজোপা সেই তুলসীজোপা চক কিমান ডাঙৰ। আচলতে এইজোপা তুলসী খুটাটো লাই খুটা হিচাপে ইয়াত ব্যৱহৃত কৰিছিলে। ধৰক তেতিয়া কেঁচা আছিলে, এতিয়া পকীকৰণ হোৱাৰ কাৰণে ইয়াত এটা ভিতৰত থৈ দিছে যাতে দৰ্শনাৰ্থীয়ে দৰ্শন কৰিব পাৰে। কিয়নো এনেকুৱা তুলসী গছ আজিলৈকে কোনো দেখাও নাই আৰু ভাবিবও নোৱাৰে, আৰু নহয়ো নেকি মোৰ মতে। এইজোপা মানে ইয়াত থকা যিজন মেইন আছিলে তেতিয়া তেওঁক বোলে সপোনত দেখাইছিলে ব্ৰহ্মপুত্ৰত উটি অহা এই তুলসী খুটা ভাগ গছজোপা মানে এতিয়া থৈ পৰিছিলে। গৈ ভক্তপ্ৰাণ ৰাইজৰ লগত মানে ওচৰৰ ৰাইজৰ বা ভক্তৰ লগত গৈ মানে উঠাই লৈ আহিছিলে তুলসীজোপা। মই যিমানো শুনিছোঁহে, মই ইমান বিশেষ নাজানো, হয়তো মোৰ ভুল হ'বও পাৰে। যিমানখিনি জানিছোঁ মই মানে ভুলে শুদ্ধই কৈছোঁ। আপোনালোকে যদি জানে, যদি ভুল হৈছে শুদ্ধ কৰি মোক মানে নজনাৰ কাৰণে দুখ নধৰিব। মই যিমানখিনি মানে মই যিমানখিনি জানিছোঁ, মই শুনিছোঁ লোকৰ পৰা, মই সিমানখিনি আপোনালোকক কৈছোঁ। চাওকচোন এই তুলসী কচোন, এইজোপা আছিলে, এইটো কাটি মেলি এইটো কাটি ল'লে, কাটি লৈ সেই খুটা হিচাপে ব্যৱহাৰ কৰিছিলে। একচুৱেলি এইটোহে ব্যৱহাৰ কৰিছিলে খুটা হিচাপে, এইটো থৈ দিছিলে। এনেকুৱা ডাঙৰ গছ আহিছিলে মানে ভাবি চাওক, খুটাটো এইটো আছিলে, লাই খুটাটো। এইটো গছজোপা এজোপা আছিলে, এজোপা এনেকৈয়ে থৈ দিলে, এজোপা কাটি মেলি মানে ইয়াৰে এটা অংশ কাটি হয়তো এই খুটা বনাইছিলে। কৃষ্ণ বিদেশৰ পৰা আহি আমাৰ সত্ৰনগৰী মাজুলী পাইছেহি চক, ফ্ৰান্সৰ পৰা। হয়তো আমাৰ দেশৰ ভিতৰৰ মানুহে আহি পোৱা নাই ইয়াত, অসমৰ মানুহে বহুত অহা নাই চাগে, কিয়নো ময়ে অহা নাছিলোঁ। প্ৰথম এইবাৰ এই প্ৰথম আহিছোঁ, ফাৰ্ষ্ট টাইম মই সত্ৰলৈ আহিছোঁ। তেওঁলোক চাওকচোন, সেই ফ্ৰান্স কোন বিদেশৰ পৰা ইয়াত আহি পাইছেহি। তেনেহ'লে এই ভক্তি, আচলতে ভক্তিটোৱে মেইন। মানে ৰাইজ ইয়াত আহিলে থকা খোৱাত মানে থকাত প্ৰব্লেম নহয়, কিন্তু এটাই কথা আপোনালোকক মই ক'ব বিচাৰোঁ, আপোনালোকৰ অঞ্চলৰ যিজন ৰাজমেধি তেওঁৰ লগত যোগাযোগ কৰিহে ইয়ালৈ আহিব লাগিব। মই ইয়াত কিন্তু বহুত ভাল লাগিলে, অতিথি আপ্যায়নৰ বহুত ভাল লাগিলে। কিন্তু চক মোৰ বেক চাইডে এইখিনি বহা দেখিছেনে কিমান দীঘল লাইন, আৰু এইটো চাইডেও চক যিখন বহাত আছিলোঁ। আচলতে আপোনালোকক চিনাকি কৰি দিয়া নাই আটাজনক, তেখেত হ'ল এয়া মোৰ সন্মুখতে আছে আমাৰ অঞ্চলৰ ৰাজমেধি তেখেত। আপোনাৰ ইয়াত থকা কিমান দিন হ'ল? মোৰ ইয়াতে এতিয়া থকা 39 বছৰ হৈছে আৰু। আহিনমহীয়া আমাক সুধিছিলে যে বুঢ়া ভকতে এনেকৈ ল'ৰাজন বিচাৰিছে, গতিকে কোন যোৱা। তেতিয়া মই সত্ৰ কি বস্তু একচুৱেলি গম নাপাওঁ, কিন্তু গুৰু গোবিন্দ কি সুপ্ৰসন্ন, তেতিয়া আমি ক'লোঁ যে দেউতা মৰে যাওঁ। তাৰপৰা দেউতাই বুঢ়া ভকতৰ লগত কথা বতৰা পাতিলে, পতাৰ পিছতে ক'লে যে দিন বাৰ চালে মেলিলে। কাতিৰ 18 তাৰিখৰ দিনাখনি মোৰ মনত আছে এতিয়াও, যদিও সৰু, কাতিৰ 18 তাৰিখৰ দিনাখনি বৃহস্পতিবাৰ, সেইদিনাখনি মোক সত্ৰ বুঢ়া ভকতক চমজাই দিলে গুৰু গোবিন্দৰ চৰণত। আৰু তেতিয়াৰ পৰাই আজি পৰি ৰাইজ সেৱা, গুৰু গোবিন্দৰ সেৱা, আৰু গোটেই জীৱনটো সত্ৰতেই উচৰ্গা কৰিছোঁ, বা সত্ৰৰ গোবিন্দৰ সেৱা পূজা কৰ্মতো লাগি আছোঁ, তথা ৰাইজৰ লগতো এনেকৈ আছোঁ আৰু। মানে এতিয়া মই এনেই সৰুকৈ এটা কথা মোৰ মনত মানে প্ৰশ্ন উদয় হৈছে যে ইয়াত যে মই কণ সৰু ল'ৰা ছোৱালী দেখিলোঁ,
তেখেতলোকে তেখেতলোকক মানে ঘৰৰ পৰা একচুৱেলি ইয়াত দি দিয়ে নেকি ভগৱানৰ নহয়, মানে এতিয়া এনেকুৱা এটা কথা কিছুমান থাকে, কিছুমান ধৰক পিতৃ মাতৃৰ সতি সন্তান নাই, তেওঁলোকে আমাৰ সন্তান এটা হ'লে আমি গোবিন্দ আশ্ৰমত আগবঢ়াম বুলি তেনেকুৱাকেও দিয়ে, যথাসময়ত তেওঁক হয়তো লৈও যায়, হয় বা কাৰোবাৰ ৰোগাগ্ৰস্ত হৈছে যে সত্ৰলৈকে আগবঢ়াওঁ ল'ৰাটোৰ স্বাস্থ্যটো ভাল হওক, তেনেকুৱাকেও দিয়ে, বা কিছুমানৰ আৰ্থিক দুৰ্বলতাৰ কাৰণেও দিয়ে, বা কিছুমানৰ পিতৃ মাতৃ পৰিয়ালৰ মানে পাৰিবাৰিক সমস্যাৰ কাৰণেও সেই ল'ৰাটো অনাথ হৈ পৰে, তেতিয়া সত্ৰত ভাল হওক বুলি পেলাই তেনেকুৱাকৈ দিয়ে, বা কিছুমান ঘৰৰ মাক দেউতাকে চম্ভালিব নোৱাৰা ল'ৰাও যে সত্ৰলৈ দিছোঁ সত্ৰতে ভাল হওক বুলি পেলাই তেনেকুৱাকৈও দিয়ে। মানে ইয়াত অহাৰ লগে লগে ধৰক তেখেত আৰু মানে এনেকুৱা নহয় যে মানে বিয়া বাৰু পাতিব পৰা মানে হেৰি নহয়, এইটো আমাৰ এনেকুৱা কোনো ধৰা বন্ধা নিয়ম নাই যে তেওঁ আজীৱন ধৰি সত্ৰতেই থাকিব, জন্ম মৃত্যু বিবাহ কোনেও ক'ব নোৱাৰে, গতিকে তেওঁ হয়তো কালক্ৰমত কেতিয়াবা হয়তো তেওঁ সংসাৰ কৰিবলৈ হ'লে মন কৰিলে ওলাইও যাব পাৰে, এইটো আমাৰ জোৰ দি কেতিয়াও নাৰাখে। গুৰুজনে তথা বৈষ্ণৱসকলে কয় যে তুমি পাৰিলে থাকাচোন, তেতিয়া যদি কয় তেওঁ বিভিন্ন সমস্যা দেখুৱাই, ঠিক আছে তেতিয়াহ'লে তোমাৰ মনৰ যি ইচ্ছা তাকে কৰা, তেনেকুৱাকৈ তেওঁ বিদায় দিয়ে সত্ৰৰ পৰা। এইটো কোনো আক্ষেপ ভাৱত বিদায় নিদিয়ে, তেওঁ ভৱিষ্যত উন্নতি হওক উজ্জ্বল হওক বুলিয়ে গুৰুৱে আমাৰ বা বৈষ্ণৱসকলে তেওঁ সত্ৰৰ পৰা বিদায় দিয়ে। কিন্তু তেওঁ সত্ৰৰ পৰা গ'লেই যে তেওঁ সত্ৰৰ প্ৰতি অনীহা আহিব সেইটোও নহয়, তেওঁ যিখন সত্ৰত থাকিলে বা যিজন বহা বুঢ়া ভকতৰ তত্বাৱধানত থাকিলে, ডাঙৰ দীঘল হ'ল বা চাকৰি কৰিলে বা বিভিন্ন হেৰি কৰিলে, তেওঁ কৃতজ্ঞতা অনুসৰি সেই সত্ৰখনকো বা সেই বুঢ়া ভকতজনকো তেওঁ চায়। আচ্ছা আচ্ছা, মানে এইটো কথা মানে এনেকুৱা হ'ল যে যদি বিয়া বাৰু পতা হয় তাৰো মানে এই বহাত থাকিব নোৱাৰে মানে থাকিব, তেওঁ বৈষ্ণৱ হিচাপে থাকিব নোৱাৰে, এনেই অতিথি হিচাপে বা আলহী হিচাপে বা ঘৰুৱালী হিচাপে তেওঁ আহিব, আগৰ জীৱনটো যিটো আছিলে বিয়া পতা আমাৰ বৈষ্ণৱ মাৰ্গৰ পৰা তেওঁ মানে আঁতৰি যাব লাগিব। আমাৰ বৈষ্ণৱ মাৰ্গত সদায় উদাসীনতাই, আমাৰ সত্ৰৰ উদাসীনতাই, গতিকে আমাৰ ইয়াত কোনো সাংসাৰিকৰ হেৰি নাই, গতিকে আমাৰ উদাসীনসকলে সেই ইয়াত থাকে। আচ্ছা, আৰু এটা কথা এটা সুধোঁ, আমি ইয়াত যে এতিয়া ধৰক এই সত্ৰটোৰ চাৰিওকাষে বহা আছে, কিমান মান বহা আছে বাৰু? আমাৰ ইয়াতে এতিয়া 100খন বহা আছে চাৰিওকাষে। আমি যিটো লাইনত আছোঁ ধৰক এই লাইনত এইটো বহাতে 31খন বহা আছে। 31খন বহা আছে ন? আমাৰ এইটো বহা পূৰভাতি বুলি কয়। পূৰভাতি কয়। আমাৰ পূৰভাতি 31খন বহা আছে। আচ্ছা, এই বহাৰ ধৰক এই আমি আপোনাৰ ওচৰত আহিলোঁ যেতিয়া আপোনাৰ বহাত আছোঁ, এইটো এনেকুৱা কিবা নিজা নিজা অঞ্চলৰ কিবা এনেকুৱা কথা আছে নেকি? আমাৰ যিসকল গুৰু গোবিন্দৰ মানে গোবিন্দ মহাপ্ৰভুৰ শিষ্য প্ৰশিষ্য শুভাকাংক্ষী ৰাইজ আছে, ঠিক তেনেকৈ মোক শিৱসাগৰৰ এটা এলেকা আমাক চমজাই দিছে, আৰু সেই ৰাইজৰ আমাৰ যোগেদি ৰাইজে গোবিন্দ মহাপুৰুষ সেৱা পূজাৰ কাৰণে বা ৰাইজ শুশ্ৰূষাৰ কাৰণে দান বৰঙণি তেওঁলোকে আগবঢ়ায় নিজৰ শক্তি অনুসৰি, এইটো কোনো ধৰা বন্ধা নাই যে এইটো দিবই লাগিব বুলি। গতিকে সেই অঞ্চলৰ পৰা যদি কোনোবা ব্যক্তি আহে, সেই প্ৰতিনিধিজনৰ যিজনক নেকি আমাৰ সত্ৰৰ সন্মানীয় ব্যক্তি ৰাজনীতি বুলি কয়, তেখেতৰ বহাতে থাকে, আৰু সেই ৰাইজসকলৰ যিখন বহাত থাকে সেই ঘৰখন নিজৰ বুলি ভাবে। আপোনালোকে নিশ্চয় আমাৰ ইয়াত দানখনত এখন পাইছে, আমাৰ গোটেই ঘৰটো আপোনাৰ 135 ফুট আছে, এই 135 ফুট তলে ওপৰে ধৰি মানে তেনেকৈ বনাই দিছে, আৰু ঠিক তেনেকুৱাকৈ অৱশ্যে আমাৰ সত্ৰৰ ফালৰ পৰাও 36 ফুট বনাই দিছে, বাকী কামখিনি ৰাইজৰ সহায় সহযোগত মই দেখিছোঁ, মই মানে আপোনালোকৰ পিছফালে যেতিয়া মই গৈছোঁ, বেলেগ বহাবিলাক বহুত আঁতৰত মানে আছে, আৰু এইখন বহা অন্ততঃ অকণ পিছলৈ বেছি দীঘলকৈ আছে। মানে এইটো এনেকুৱা কথা কি সকলো ৰাইজে বা সকলো ৰাজনীতিয়ে নিজৰ নিজৰ সুবিধাখিনি বা ৰাইজৰ লগত এনেকুৱাকৈ হেৰি কৰা নাই, কিন্তু আমাৰ যিটো এলেকাৰ যিসকল আমাৰ ৰাইজ আছে, আমাৰ লগত আচলতে এইটো এটা জন্মসূত্ৰে নহ'লেও গুৰু গোবিন্দৰ মানে শিষ্য পুত্ৰ হিচাপে আমাৰ লগত খুব মধুৰ সম্পৰ্ক, আৰু তেওঁলোকেও ভাবে যে এই আটাৰ ঘৰখন আমি ভালকৈ বনাই দিওঁ, কাৰণ আমাৰ বিভিন্ন আলহী অতিথি থাকিব, গতিকে তেওঁলোকে ভাল পাব, গতিকে দাতাসকলে দিছে। এইটো আমাৰ কোনো পৈতৃক সম্পত্তি নহয়, এইটো গোবিন্দৰ সম্পত্তি, আৰু আমাক দিয়া নাই, গোবিন্দৰ নামতে তেওঁলোকে দিছে, গতিকে আমি প্ৰতিপালকৈ ৰাখিছোঁ। ৰাইজ আহিছে, থাকি ভাল পাইছে, যিসকল দাতাই দান কৰিছে তেওঁলোকৰ মানে আত্মাই শান্তি পাইছে বা পৰিয়ালৰ উন্নতি হৈছে। আচ্ছা, এটা ধৰক আজি মই আহিলোঁ, মোৰ আপোনাৰ লগত মানে এটা সম্পৰ্ক হ'ল বা আপোনাক চিনি পাওঁ, তেনেকৈ মই আপোনাৰ বহাত আহি থাকিব পাৰিলোঁ আমাৰ অঞ্চলৰ হোৱাৰ কাৰণে। যিসকল ভক্ত আহিব ধৰক তেওঁলোকৰ কোনো যোগাযোগ নাই, তেওঁলোকতো কমলাবাৰীৰ পৰা বহুত ভিতৰত আহিব লাগিব, এইটো চাইডে আহিব লাগিব,
যদি ইয়াত থকা ব্যৱস্থা আছে নেকি বেলেগ ধৰা যাৰ লগত যোগাযোগ নথকা? তেনেকুৱা আছে কিছু আমাৰ অতিথিশালা আছে বা কিছুমান গেষ্ট হাউচো আছে মানে কিবা এটা মানে অৰিহণা দিব লাগে। ঠিক তেনেকুৱাকৈ আমাৰ সত্ৰৰ ভিতৰতে আমাৰ ৰাজহুৱা গৃহ আছে, তেওঁলোকে তাতো থাকিব পাৰে, কোনো এটকা এটা নিদিয়াকৈও তেওঁলোকে থাকিব পাৰে। খালি খোৱা লোৱাটো সত্ৰৰ পৰা যদি তেওঁলোকে যদি বিচাৰে যে আমাক এসাঁজ খুৱাওক, তেতিয়া সত্ৰই তেওঁলোক যেইদিনেই থাকক লাগিলে সত্ৰই ভৰণ পোষণ কৰিব। সেইখিনি ক'ৰ পৰা কৰে? ৰাইজে যিখিনি ৰাইজে আমাৰ ৰাজনীতিৰ যোগেদি যে দিয়ে দান বৰঙণিখিনি, সেই ৰাজভালত যোগাৰ থাকে, সেই তাৰ পৰাই গুৰুজনৰ নিৰ্দেশ মতে কৰ্মচাৰী আনি পেলাই তেখেতলোকক অন্নদান কৰে। ঠিক আছে আতা, আপোনাৰ মানে আপোনাৰ লগত যিখিনি কথা পাতিলোঁ, কথা বতৰাত মোৰ ভিউৱাৰ্ছসকলেও অন্ততঃ অলপ হ'লেও গম পাইছে সত্ৰৰ বিষয়ে, যে সত্ৰখনত কি কেনেকৈ হেৰি কৰিব লাগে। আমি আপোনাৰ যোগেদি এটা কথা জনাওঁ যে আউনীআটী সত্ৰৰ শিষ্যসকলেই নহয়, অসমৰ যিসকল বা পৃথিৱীৰ বা বিভিন্ন জেগাৰ যিসকল শুভাকাংক্ষী ৰাইজ আছে, আউনীআটী সত্ৰলৈ তেখেতলোকে বিনা সংকোচে আহক, কোনো কাৰণতে ইয়াত থকা খোৱাৰ কিবা অসুবিধা নাপায়। গতিকে ইয়াত আহিব সকলো। সত্ৰ বুলি ক'লে সকলোৰে হয়, ইয়াত যে আউনীআটী শিষ্যসকলৰ ইয়াত প্ৰাধান্য থাকে সেইটো নহয়, বিভিন্ন ধৰ্মাৱলম্বী বিভিন্ন শিষ্য বিশিষ্ট সকলো ইয়াত আহিব পাৰিব, সকলোৱে থাকিব পাৰিব। ধন্যবাদ আতা, আশীৰ্বাদ কৰিব যাতে সকলো ৰাইজ ভালে কুশলে থাকে আৰু আমিও ভালে কুশলে থাকোঁ। আকৌ যাতে আমি এই সত্ৰলৈ ভালকৈ আৰু সদিচ্ছাৰে আহিব পাৰোঁ। এইবাৰ প্ৰথম আহিছোঁ, নেক্সট টাইম আকৌ যাতে ভালকৈ আহিব পাৰোঁ। আশীৰ্বাদ কৰিব, আপোনাৰ ওচৰত শ্ৰীচৰণত সেৱা জনাইছোঁ মই। আটাৰ লগত কথা পাতিলে তেখেত বহাতে আছোঁ আমি। যিখিনি আপোনালোকক ইনফৰ্মেশ্যন দিলে সেইখিনি বহুত ধুনীয়া ইনফৰ্মেশ্যন দিছে। এতিয়া তেখেতে যে কৈছিলে যে এইটো ৰাইজে এই বহাখন বনাইছে বা দান বৰঙণি হিচাপে কোন কোন এটা ফলক দেখাব কৈছিলে, যে মই ফলকখন দেখাই দিছোঁ আপোনালোকক। বন্ধুসকল, এই দেখিছে সত্ৰ, আউনীআটী সত্ৰ। যোৱাকালি আহিছিলোঁ আমি ইয়ালৈ। সত্ৰৰ ভিডিঅ' আপোনালোকে এই ভিডিঅ'টো দেখিব। এতিয়া বৰ্তমান আমি এই আউনীআটী সত্ৰৰ পৰা ওলাই গৈ চামগুৰি সত্ৰলৈ যাওঁ, মুখা শিল্প সত্ৰলৈ যাওঁ। তাত গৈ আপোনালোকক লগ পাই আছোঁ।